দাদি দাদি ঘৰত আছে না কাইতে দাদি নেকি আই বহিবি দাদি কত কি কোনত আহিলি কালি যে তোক মেছেজটো দিছিলা পাইছিলি মেছেজত কয় যে 1000 টাকা ধাৰে খুজিছি হাই তই এক ঠকাবা লাগব নহলে মোর 1000 টাকা যাব কিতে দাদি কি ভাবি আছা নাই রে দাদি মই বিশেষণে নাই তই অখাইপুরিত গেছিলি ওরে গিছিলং তোতে দাদি ইমান দুখত কলি ডিপুত রে ডিপুত কি হল ডিপুত হে নকবি আৰু তেল ফৰাবা গিছিলং 20 টাকাৰ ঠিক সেই সময়তে ধুনীয়া ছোৱালী এজন আহিল তিয়া ডিপুৰ কৰ্মচাৰীজনে এবাৰে উঠি আছিল কিমান দিন সেই সময়ত মোক কৰ্মচাৰীজনক ওলা পিটিব মন গৈছিল যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব